তেওঁৰ কাম ভুৱা তেওঁ নিজাববীয়া ৰাজনীতি তেওঁৰ হ'ল গণশক্তি নিজৰ দল তেওঁ কিবা টিকেট পোৱা নোপোৱা প্ৰশ্নও নাহে তেওঁ যিবিলাক কাম কৰিছে তেওঁ কাৰিকৰী নহ'বও পাৰে য'ত নেকি একেটা দিনত 4-5টা উদ্বোধন কৰিব পাৰে নেকি আৰু আজি অকল আগন্তুক ইলেকশ্যন অকল 4-5 মাহ আছে তেন্তে ভুৱা হ'ব পাৰে আৰু য'ত কৈছে তেওঁ 3 ইঞ্চি ইটা কাটিছে সেইটো সম্ভৱপৰে নহয় এইটো ৰাইজক এটা ভুৱা ভোট দিয়া হয় তেওঁ নিজাববীয়া গণশক্তি হৈ আহক খেলক আমি সাজু আছোঁ আমাৰ বিজেপি আমাৰ অলৰেডি বিজেপি কৰ্মীয়ে ভাল কাম কৰিছে সকলো মহিলা মৰ্চা আছে ST মৰ্চা আছে অন্যান্য বাগানী মৰ্চা আছে অন্যান্য বহুত মৰ্চা আমাৰ সকলো ৰাইজৰ মানে ছাত্ৰ ৰাইজৰ যিটো মানে ভাৱ বিবেক ৰাইজৰ ভাল কাম কৰিছে আমাৰ কৰ্মীয়ে গতিকে বিজেপি আমাৰ 99% ভোট পাই আমি বিপুল ভোটত জিকি যাম অসমত আটাইতকৈ হাইষ্ট যদি বিপুল ভোটত জিকিব এই জোনাই সমষ্টি এখেতৰ লগত আমাৰ কোনো এফেক্ট নাই এখেতৰ কোনো প্ৰশ্নই নাহে এখেত যিবিলাক এতিয়া মই বাৰে বাৰে কৈছোঁ তাকে যে যি উদ্বোধন কৰিছে তে একেবাৰে 4 বছৰ সমাকত আছিলে তে আজি দেখা দিছে যে আজি বোলে আমুকত 3টা আমুকত 5টা উদ্বোধন কৰিছে সেই বছৰে কাৰিকৰী হ'ব জানো আপোনালোকে কওক সেইটো কাৰিকৰী হোৱা সম্ভাৱনাই নাই যে বাকী যিয়ে নহওক তথাপিও সেইখিনি টকা পইচা আমাৰ চৰকাৰৰ পইচা তেখেতে কাম কৰক কিন্তু সম্পূৰ্ণৰূপে ভাল কাম কৰক যে সম্পূৰ্ণৰূপে ৰাইজক ভুৱা নিদিব আমি সেইটো ক'ব বিচাৰোঁ যে 2021 চনত যথেষ্টখিনি অসমত অন্যান্য যি ৰাজনীতিকে খেলক যি ৰাজনীতিকে যিমান ঠেলাচা কৰক যে অন্যান্য বাকী যিমানেই সঁচা মিছা কওক যে 2021ত বিজেপি চৰকাৰ বিপুল বিধায়ক লৈ বিপুল ভোট লৈ আমি পুনৰাই চৰকাৰ বনাম আৰু প্ৰথম আমি জোনাই সমষ্টিতে আমাৰ বিপুল ভোটত আমি MLA বিধায়ক আমি হৈ এইখিনিৰ পৰা চৰকাৰ আমাৰ চিন্তা ধাৰণা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া বিত্তমন্ত্ৰী ডাঙৰীয়া অন্যান্য আমাৰ সাংসদ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ইমানেই ৰিকুৱেষ্ট কৰিম যে আমাৰ ইয়াত মন্ত্ৰীত্ব দিব লাগিব আমি MLAটো গৈয়ে আছোঁ MLA জিকাৰ আমাৰ কোনো প্ৰশ্নবোধক নহয় কোনবাৰ ৰখাবই নোৱাৰে আৰু অন্যান্য ৰাজনীতিকত মই সেইটো ক'ব খোজোঁ যে যিবিলাক নতুন সংগঠন দলে খুলিছে হয়তো তেওঁলোকৰ সেইটো হ'ব পাৰে তেওঁলোকৰ সেইটো অংক মাষ্টৰ ওলোৱা নাই নেকি ভাৰতবৰ্ষৰ এনেকৈ BSc টিচাৰ ওলাই নাই হ'ব প্লাছ মাইনাছ নিমিলে গতিকে চৰকাৰ পুনৰাই আমাৰ বনাব তেওঁলোকে পুনৰাই মই ৰিকুৱেষ্ট কৰিছোঁ অন্যান্য যিবিলাক এতিয়া আছে মনৰ ভাৱ সম্পূৰ্ণ কৰিব পৰা নাই যে আমি যাওঁ নেযাওঁ গতিকে আহক দৰ্জা খোলা আছে বিজেপিৰ আমি 2021ত আকৌ পুনৰাই চৰকাৰ বনাম আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো বিবেক যিটো ভাৰত গঢ়া উঠা সেই ভাৰত গঢ়ি গ'ল অসম সোণৰ পুনৰাই 2021ত পুনৰ অসম সোণৰ হ'ব যে অসমবাসী ৰাইজক আজি যিটো উন্নত সেই উন্নত পুনৰাই আমাৰ 2021ত আকৌ আহি যাব বাকী ইমানেই আৰু ৰাইজক মই ইমানে কৈছোঁ যে মোৰ সেইখিনি আপোনালোকক মিডিয়াসকলকো কৈছোঁ যে পুনৰাই বিজেপি চৰকাৰ 2021ত হ'ব সেই 2021ত হওঁতে আমি বিপুল ভোটত জিকি যাম জোনাই সমষ্টি আমি ইতিমধ্যেই বিভিন্ন সভা সমিতি পতা হৈছে ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ লগত বহুকেইজন নেতা চবেই উপস্থিত আছোঁ আমি সংকল্প লৈছোঁ সভাপতিয়ে যোৱা কেইদিনমানৰ আগত নিজাববীয়াকৈ জোনাই সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছে এইটো আমাৰ কথা নহয় ইতিমধ্যেই মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই তেখেতে কৈ গৈছে যে পূৰ্বতেও ভাৰতীয় জনতা পাৰ্টি গণশক্তিৰ লগত এলায়েন্স নাছিল আৰু ভৱিষ্যতেও নহ'ব সেই কথা তেখেত কৈছে আমি চৰকাৰ হোৱাৰ পাছত সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ এই চৰকাৰ চলোৱা ব্যৱস্থা আমি সকলোকে আদৰি লৈছিলোঁ কিন্তু তাতো চৰকাৰীভাৱে এগ্ৰিমেণ্ট আমাৰ নাই যে তেখেত গণশক্তি দলৰ প্ৰতিনিধিক লৈ আমি ভৱিষ্যতে এলায়েন্সত কৰিছোঁ সেই কথা তেখেত কোৱা নাই যিহেতু আমি সংকল্প লৈছোঁ অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী দক্ষ প্ৰাৰ্থীক আমাৰ মাজৰ পৰা দলে জাকেই দিয়ক বহুকেইজন আমাৰ নেতা প্ৰাৰ্থিত্ব বিচাৰি দল সংগঠন কৰাত সকলোৱে সহযোগ কৰিছে আমাৰ নেতা নেত্ৰী সকলোৱে আছে দলে যাকেই বিবেচনা কৰে তাৰ মাজতে আমি সকলোৱে একত্ৰিত হয় এই বৰ্তমান যিটো জোনাই সমষ্টি পিছপৰি ৰৈ থকা অঞ্চলটোক আজি যিটো জংগল ৰাজৰ দৰে ব্যৱহাৰ তেখেত কৰিছে গতিকে সেইটো আমি অতিকৈ দুখিত লাও যিমানেই ডাঙৰ হওক পাতৰ তলত একাৰ কথা আছে গতিকে সেইখিনি কথা আমি জানো যে ৰাজনৈতিকভাৱে যিমানেই ডাঙৰ হওক কিন্তু ৰাইজৰ তলত তেখেতে ৰাইজৰ ভোট লোৱাৰ পাছত কোনো এগৰাকী চৰাইল ব্যক্তিক শ্ৰদ্ধা নকৰাকৈ জনসমাজত যি ধৰণৰ দমবালি মাৰি ফুৰে উন্নয়নৰ কথা সুধিলে চোৰ গোচাৰে আক্ৰমণ কৰাত উদ্ধত হয়
এনেধৰণৰ প্ৰতিনিধিৰ যোগেদি সমাজখনৰ উন্নয়ন যে হ'ব আমি কেতিয়াও নিবিচাৰোঁ। আমি বিচাৰোঁ কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আৰু সংস্কৃতিৰ যোগেদি আইডিয়লজিৰ যোগেদিয়ে এই জনাই সমাজখনে আন্ধাৰত ৰৈ থকা যিখন সমাজ এইটো উদ্ধাৰ পাব, তাৰ বাবে আমি আশা ৰাখিছোঁ। নাই, এতিয়াও আমাৰ স্পষ্ট হোৱা নাই এলায়েন্স হ'ব বা নহ'ব। ৰাজ্যিক সভাপতিয়েতো কৈছে, আপোনালোকৰ মাধ্যমতেও কৈছে যে এইটো আমাৰ আগতেও নাছিলে, এতিয়া হ'বনে নহয় এইটো কিবা কৰা নাই। এতিয়া ৰাজ্যিক সমিতিয়ে এতিয়া সিদ্ধান্ত ল'ব, এলায়েন্স কৰা নকৰাটো সিদ্ধান্ত ল'ব। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি নিজাববীয়া এটা পাৰ্টি বিচাৰিছোঁ আৰু এই পাৰ্টিজন যিয়েই নহওক লাগে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হ'ব লাগে আৰু এই কাৰ্যকৰ্তাক যাকেই দিয়ে তাৰ হৈ পিনি আমি সকলোৱে একগোট হৈ পিনি আমি এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক আমি পোৱাৰ আমি আশা পোষণ কৰিছোঁ। আৰু এতিয়াতো বিজেপি কৰ্মকৰ্তাসকলে বহুত কামত আগবাঢ়ি আহিছে, তেখেতলোকক আপুনি কি জনাব? না, কামটোতো কৰিবই লাগিব। আমি কাৰ্যকৰ্তা হিচাপে আমাৰ বুটে এতিয়া ভোট কমিটি হৈ গৈছে, প্ৰত্যেকটো মৰ্চাৰ ভোট বাহিনী হৈ গৈছে আৰু আমাৰ পৃষ্ঠা প্ৰমুখটো আছেই। আমাৰ 60জন ব্যক্তিৰ ঘৰে ঘৰে গৈ পিনি আমাৰ পৃষ্ঠা প্ৰমুখ যিটো গঠন কৰা ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে এইখিনি আমাৰ সম্পূৰ্ণ হৈ গৈছে আৰু আমি এতিয়া সাজু হৈছোঁ যাতে 2021ত আমাৰ পাৰ্টিজনক আমি জিকাবৰ কাৰণে আৰু পুনৰবাৰ 2021ত আমাৰ চৰকাৰ হ'ব লাগে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'বগৈ লাগে।